নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কি হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব। আৰু ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী প্ৰশিক্ষণ লাভ কৰিব। বন্ধুসকল, আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী পকীঘৰ। ক'ত কেনেদৰে আবেদন কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ঘোষণা কৰিছে আপডেটটো এবাৰ চাই লওক। নতুন বছৰত সাজু কৰিছে 1 কোটি চৰকাৰী পকীঘৰ। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব এতিয়াৰ পৰা চৰকাৰী পকীঘৰ। লগতে ক'ত কেনেদৰে আবেদন কৰিব আগলৈ চাওক। নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী পকীঘৰ। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব এতিয়াৰ পৰা চৰকাৰী পকীঘৰ। লগতে মাটি নাথাকিলেও চৰকাৰে দিব ঘৰ। হয়, এয়া সম্ভৱ বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম বুলি ইতিমধ্যে ঘোষণা কৰিলে। আৰু আহি গ'ল PMAY 2.0 আঁচনি। আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে এতিয়াৰে পৰা। বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব এতিয়াৰে পৰা চৰকাৰী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু ঘৰত বাহন থাকিলেও লাভ কৰিব চৰকাৰী পকীঘৰ। পূৰ্বতে পোৱা নাছিল, এতিয়াৰে পৰা লাভ কৰিব। আৰু এটা পৰিয়ালক 1,30,000ৰ পৰা 2,50,000 টকা পৰ্যন্ত দিব চৰকাৰী ঘৰৰ বাবে। লগতে এতিয়া কেৱল গ্ৰামাঞ্চলৰ লোকে নহয়, চহৰৰ লোকেও পাব চৰকাৰী পকীঘৰ। আৰু অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা, বিকলাংগ ব্যক্তি, লগতে চাফাই কৰ্মী, পদবৰ বিক্ৰেতা, শিল্পী, অংগনবাদী শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব প্ৰাধান্য। লগতে জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST SC সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকক। গতিকে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব। PMAY 2.0 আঁচনিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল আধাৰ কাৰ্ড, পেন কাৰ্ড, সক্ৰিয় বেংক একাউণ্ট আৰু উপাৰ্জনৰ প্ৰমাণপত্ৰ, লগতে ৰেচন কাৰ্ড। জাতি সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ, ভূমি নথিপত্ৰ যদি আছে, গতিকে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড থাকিলে লাভ কৰিব। সক্ৰিয় বেংক একাউণ্ট আধাৰৰ সৈতে লিংক থাকিব লাগিব, কিয়নো এই টকাটোসমূহ DBTৰ মাধ্যমত ৰাজ্য চৰকাৰে তথা কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব চৰকাৰী ঘৰৰ বাবদ। গতিকে বন্ধুসকল, আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে লাভ কৰিব চৰকাৰী পকীঘৰ। আৰু চৰকাৰী ঘৰ আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ অথবা আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকে ব্লক অফিচলৈ গৈ অফলাইন বা অনলাইন মাধ্যমত দুয়োটাৰ মাধ্যমতে কৰিব পাৰিব। আৰু যিখিনি ডকুমেণ্টছৰ কথা ক'লো আপোনালোকে এই ডকুমেণ্টছখিনি লগত নিব লাগিব। আৰু এই ডকুমেণ্টছৰ লগত আপোনালোকে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, লগত বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু আপোনালোকে এই পদ্ধতিৰে নতুনকৈ আপোনালোকে চৰকাৰী পকীঘৰ আবেদন কৰিব পাৰিব। আৰু আজিৰ 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। বন্ধুসকল, আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে গেছ চিলিণ্ডাৰ পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকে যদি এতিয়ালৈকে চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰা নাই বা আবেদন কৰা নাছিলে তেনেহ'লে তেওঁলোকে লাভ কৰিব নতুনকৈ গেছ চিলিণ্ডাৰ। আৰু তাৰ বাবে তেওঁলোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া গেছ চিলিণ্ডাৰৰ ডিষ্ট্ৰিবিউটৰৰ ওচৰত যাব লাগিব। আৰু তাতে গৈ কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু তাৰ বাবে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আৰু বন্ধুসকল, মন কৰিবলগীয়া কথাটো হ'ল যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ আবেদন কৰাৰ আগতে আপোনালোকে যিখন আধাৰ কাৰ্ডৰ আবেদন কৰিব সেই আধাৰ কাৰ্ডটো এবাৰ চেক কৰাই ল'ব। কাৰণ এখন আধাৰ কাৰ্ডৰে আপোনালোকে দুখনকৈ গেছ চিলিণ্ডাৰ লাভ নকৰিব। অৰ্থাৎ এখন আধাৰ কাৰ্ড যদি আপোনালোকে পূৰ্বতে কোনো ধৰণৰ গেছ চিলিণ্ডাৰ কিনিছিলে বা আবেদন কৰিছিলে বা লাভ কৰিছিলে গেছ চিলিণ্ডাৰ, সেইখন আধাৰ কাৰ্ড আপোনালোকে নতুনকৈ আবেদন কৰাৰ সময়ত নিদিব। কাৰণ আপোনালোকে যদি নতুনকৈ গেছ চিলিণ্ডাৰ আবেদন কৰে তেনেহ'লে আপোনালোকে নতুন এখন আধাৰ কাৰ্ড নম্বৰ দিব। আৰু সেই আধাৰ কাৰ্ডখন যাতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ থাকে, লগতে আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত যাতে আধাৰ কাৰ্ডখন লিংক হৈ থাকে, তেতিয়াহে আপোনালোকে লাভ কৰিব নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী গেছ চিলিণ্ডাৰ। গতিকে বন্ধুসকল, আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী গেছ চিলিণ্ডাৰ। আৰু তাৰ বাবে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ সময়ত আপোনালোকে মন কৰিব যে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছে নে নাই। যদিহে আছে তেনেহ'লে লাভ কৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো কেইবাটাও জেগাত হৈ আছে। আপোনালোকে ওচৰ চুবুৰীয়া গেছ চিলিণ্ডাৰ ডিষ্ট্ৰিবিউটৰৰ সৈতে যোগাযোগ কৰিব। যদিহে আবেদনৰ প্ৰক্ৰিয়াটো তেওঁলোকে আৰম্ভ কৰিছে তেনেহ'লে আপোনালোকে ডকুমেণ্টছৰ সৈতে আপোনালোকে অতি শীঘ্ৰে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। আৰু আজিৰ 3 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা লাভ কৰিব বিনামূলীয়াকৈ চিলাই মেচিন। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে চিলাই মেচিন লাভ কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অৰ্থাৎ ৰাজ্যৰ যিসকল আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মহিলা আছে তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে
PM ফ্ৰী চিলাই মেচিন যোজনা আঁচনি অৰ্থাৎ আপডেটটো এবাৰ চাই লওক। যদিও প্ৰতিটো শ্ৰেণী আৰু শাখাৰ বাবে দেশত বিভিন্ন কল্যাণমূলক আঁচনি চলি আছে, চৰকাৰৰ গুৰুত্ব হৈছে কৃষক আৰু মহিলাৰ ওপৰত। এই কাৰণে দেশৰ জনসংখ্যাক আধা বুলি কোৱা হয় মহিলাসকলৰ বাবে বহুতো উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিবোৰৰ ভিতৰত এটা হ'ল বিনামূলীয়াকৈ চিলাই যন্ত্ৰ আঁচনি। মহিলাসকলক স্বাৱলম্বিত কৰাৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছে। লগতে আঁচনিখনৰ অধীনত চৰকাৰে চিলাই মেচিন আৰু এম্ব্ৰইডাৰীত আগ্ৰহী মহিলাসকলৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰি আহিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থনৈতিকভাৱে দুৰ্বল গ্ৰাম্য আৰু নগৰীয়া দুয়োটা শ্ৰেণীৰ মহিলাই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিনামূলীয়াকৈ চিলাই যন্ত্ৰ আঁচনিৰ সুবিধা ল'ব পাৰে। এই আঁচনিৰ বাবে ভাৰত চৰকাৰে প্ৰতিখন ৰাজ্যত 50,000ৰো অধিক মহিলাক বিনামূলীয়াকৈ চিলাই মেচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু বিনামূলীয়াকৈ চিলাই যন্ত্ৰ আঁচনিৰ অধীনত কেৱল 20ৰ পৰা 40 বছৰৰ বয়সৰ মহিলাই আবেদন কৰিব পাৰিব। আমি আপোনাক কওঁ যে মহিলাসকল আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন আৰম্ভ কৰিছিল। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল চৰকাৰী চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰী কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। যেনেকৈ যিসকল মহিলা দুখীয়া বা দৰিদ্ৰ বা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ হয়, তেওঁলোকে যদি নতুনকৈ ফ্ৰী অৰ্থাৎ বিনামূলীয়াকৈ চিলাই মেচিন আবেদন কৰে তেনেহ'লে তেওঁলোকে কিন্তু লাভ কৰিব। তাৰ বাবে অনলাইনৰ মাধ্যমত কম্পিউটাৰ দোকানত গৈ PM চিলাই মেচিন আঁচনি অৰ্থাৎ PM চিলাই মেচিন যোজনা আবেদন কৰিব পাৰিব। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু আপোনালোকৰ ওচৰ চুবুৰীয়া চিঠি চেণ্টাৰত গৈ সকলোখিনি কথা সুধি ল'ব। আৰু আজিৰ 4 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোক অকল বিনামূলীয়া চাউলে নহয়, এতিয়াৰে পৰা লাভ কৰিব বছৰি 6,000কৈ টকা। বন্ধুসকল, ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব 6,000কৈ টকা আৰু এই আঁচনিটোৰ নাম হৈছে PM কিষাণ সন্মান নিধি যোজনা। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিছিলে আৰু এই আঁচনিৰ জৰিয়তে অৰ্থাৎ কৃষকসকলে প্ৰতি বছৰে 3টাকৈ ইনষ্টলমেণ্টৰ যোগেদি পোনপটীয়াকৈ 6,000 টকা ডিবিটিৰ মাধ্যমত নিজৰ বেংক একাউণ্টত লাভ কৰে। গতিকে আপুনি যদি এজন কৃষক হয় বা আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰক আৰু বছৰি 6,000কৈ টকা লাভ কৰক। আৰু এই আঁচনিৰ বাবে অৰ্থাৎ PM কিষাণ সন্মান নিধি যোজনা আঁচনিৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া চিঠি চেণ্টাৰত গৈ কিন্তু অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিও বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটোও লিংক থাকিব লাগিব। আৰু এই সবিশেষ যদি আছে মোবাইল নম্বৰ, ফটো, মাটিৰ জমাবন্দী আপডেটটো লাগিব। আৰু আপোনালোকৰ এই ডকুমেণ্টছখিনিৰে কিন্তু আপোনালোকে নতুনকৈ PM কিষাণ যোজনা আবেদন কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে অতি শীঘ্ৰেই ওচৰ চুবুৰীয়া চিঠি চেণ্টাৰত গৈ আবেদন কৰক আৰু বছৰি 6,000কৈ টকা লাভ কৰক। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ঘৰত মাটিৰ জমাবন্দী নাই তেনেহ'লে নহ'ব। অৰ্থাৎ মাটিৰ জমাবন্দী থকাটো বাধ্যতামূলক আৰু অনলাইনৰ মাধ্যমতে আবেদন কৰিব পাৰিব। গতিকে ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে ওচৰ চুবুৰীয়া চিঠি চেণ্টাৰত গৈ অতি শীঘ্ৰে যোগাযোগ কৰক যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু লাভ কৰক PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে বছৰি 6,000কৈ টকা। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব এতিয়াৰ পৰা প্ৰতি মাহেকত 1250 টকাকৈ অৰ্থাৎ অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলে। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোখিনি মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি 3.0ৰ সুবিধা। অৰ্থাৎ প্ৰতি মাহেকত লাভ কৰিব 1250 টকাকৈ ডিবিটিৰ মাধ্যমত। গতিকে বন্ধুসকল, যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ডৰ লগত যদি আধাৰ কাৰ্ড লিংক আছে, লগতে ৰেচন কাৰ্ডৰ লগত যদি আপোনালোকৰ বেংক একাউণ্টখন লিংক হৈ আছে, তেনেহ'লে আপোনালোকে কিন্তু আহিবলগীয়া সময়ত কিন্তু অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে লাভ কৰিব প্ৰতি মাহেকত 1250 টকাকৈ। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে আহিবলগীয়া সময়ত কিন্তু অৰুণোদয় আঁচনি 3.0ৰ বাবে চৰকাৰে ফৰ্মখন বিতৰণ কৰিব আৰু যেতিয়া ফৰ্মখন বিতৰণ কৰি লগালগ আপোনালোকে ফৰ্মখন লৈ ফিল-আপ কৰি জমা দিব আৰু তাৰ বাবে আপোনালোকৰ কিন্তু অফলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হ'লে অকল ৰেচন কাৰ্ডে নহয়, তাৰ উপৰি কিন্তু আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব, লগতে আপোনালোকে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ভিতৰত হ'ব লাগিব। আৰু ইতিমধ্যে মই ভিডিঅ' এটা বনাই আপলোড কৰিছোঁ, সেই ভিডিঅ'টো যদি চোৱা নাই তেনেহ'লে চাই ল'ব, তাতে কি কি ডকুমেণ্টছ লাগিব, কেনেকৈ আবেদন কৰিব লাগিব, সবিশেষ ভিডিঅ' এটা দিয়া আছে। আৰু সেই ভিডিঅ'টো চাই সকলোখিনি আপোনালোকে জানিব পাৰিব। আৰু এইটো এটা ডাঙৰ আপডেট আছিলে, অৰ্থাৎ 5 নম্বৰ আঁচনিটো হৈছে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা চাই এই আঁচনিকেইটা যাতে সকলোৱে আবেদন কৰিব পাৰে বা আবেদন কৰি এই আঁচনিখিনি লাভালাভসমূহ ল'ব পাৰে। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।